ত্ৰিদীপ আছে, যদুমণি আছে, সঞ্জিত অভয়পুৰীয়া আছে, অৰ্থাৎ প্ৰাগ নিউজ, ঈশান নিউজ, ND24 আমি আৰু প্ৰথম খবৰ আমি গোটেইকেইজন এটা মিছনত আহিছোঁ। কি মিছনত আহিছোঁ বাতৰি সম্প্ৰচাৰ হ'লে দেখা পাব। আহক আমি এতিয়া অলপ দেখাই দিম। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। আহি আছোঁ আমি এইদৰে আহি আছোঁ। ৰাজুদা আছে আমাৰ লগত। আহিছোঁ এক মিছনত। মানুহটো সাংবাদিকসকলে বহুত কষ্ট কৰি আহিছে। এক অপূৰ্ব দৃশ্য আমি আহি আছোঁ আৰু দেখুৱাই গৈছোঁ যে ব্ৰহ্মপুত্ৰ এইদৰে শুকাই মৰুভূমি সদৃশ পৰিৱেশ হৈ পৰিছে। পানী আজিৰ তাৰিখত নাইকিয়া হৈ পৰিছে। বাইক লৈ মহাবাহু ব্ৰহ্মপুত্ৰত এইদৰে পাৰ হ'ব পৰা পৰিৱেশ সূচনা হৈছে। কাষত মাছমৰীয়াই মাছ ধৰি আছে। সকলো চিন্তিত হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰক লৈ। আমি সেই পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু আমি আহি আছোঁ কৈছোঁৱে টিকৰাই চাপৰিলৈ আমি আহি আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আধাতে কাট কৰি নিদিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল মাজুলীৰ সংবাদ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যাব লাগিব। বাইক ঠেলি ঠেলি ভাগৰুৱা হৈ পৰিছোঁ। এক মিছনত আহিছোঁ। শুভ্ৰপূৰ্ণ বালিময় পৰিৱেশ। প্ৰায় 5 কিলোমিটাৰ পথ আমি এই বালিৰ মাজেৰে আহি আছোঁ। 5 কিলোমিটাৰ পথ আমি বালিৰ মাজেৰে এটা খুঁটি পাৰ হ'ম। খুঁটি পাৰ হৈ আমি এটা চাপৰিলৈ গৈ আছোঁ। এটা বাতৰি সংগ্ৰহ কৰিবৰ বাবে আহি আছোঁ। আচলতে সততে সাংবাদিকসকলক যি ধৰণে দুখ দিয়া হয়, সৰু সৰু কথাত কি ধৰণে সমালোচনা কৰা হয়, কিন্তু আমি কেতিয়াবা দেখাবলৈ মন কৰোঁ, দেখাবলৈ ইচ্ছা হয় যে কিমান কষ্ট স্বীকাৰ কৰিব লগা হয়। কেৱল মই নহয়, কেৱল ত্ৰিদীপ নহয়, কেৱল যদুমণি নহয়, কেৱল সঞ্জিত নহয়, প্ৰতিজন সাংবাদিকে আচলতে এনেধৰণৰ কষ্টসমূহ কৰিব লগা হয়। বহুতে অনুভৱ কৰে, বহুতে নকৰে। এনেধৰণে আমি আহি আছোঁ। বালিময় পৰিৱেশ। বাইকখন মোৰ ফুপনি উঠা দেখি বাইকখন ৰাজুদাই লৈ গৈছে যে মই লৈ যাওঁ, আপুনি খোজকাঢ়ি আহক। এতিয়া আকৌ বৰ্তমান সময়ত খোজকাঢ়ি আহি আছোঁ। ভাগৰো লাগিছে। কিয় গৈ আছোঁ এই সকলোখিনি পৰৱৰ্তী সময়ত জনাম আপোনালোকক। ৰিদীপহঁতে কৈ আছে যে আমাক ভিডিঅ'ত নুঠাই নিজে নিজে গাই আছে। সিহঁতক আকৌ লগ ধৰিবলৈ এনেকৈ দৌৰিব লগা হৈছে। পাছত থাকি আহিলে, দেখিছেনে? এইটো পাছত থাকি আহিলে। মই মানে পাৰ হৈ গুচি আহিলোঁ। আহি আছোঁ। এইফালে বেলি ডুবু অৱস্থা আৰু কি কালাৰ হৈছে নাজানো। আৰু এনেধৰণে এয়া খৰালি হাঁহ আছে। আপোনালোকে দেখিছে নে নাজানো, দেখিব লাহে লাহে। আমি আহি আছোঁ খালি ভিডিঅ' কৰি কৰি আনন্দ ফূৰ্তিৰ মাজেৰে আহি আছোঁ। পাৰত পাৰে 2খন বাইক ৰৈ আছে বাৰু। আমাক খোজ কঢ়াই আৰু সিহঁতি আমেজ লৈছে বাইকত। হ'ব, দেখা যাব। আহোঁতে সিহঁতি খোজকাঢ়িব লাগিব আৰু আমি বাইকত নিজে চলাই যাম। কষ্ট মষ্ট কৰি হ'লেও আমি বালিত বাইক চলাই যাম। আমাক বালিত খোজকাঢ়িবলৈ দি সিহঁতি বাইক চলাই আহিলে। দুখ নাই, চলাই গ'লেও বালিত বেছিহে কষ্ট। খোজকাঢ়ি আহোঁতে যিমান কষ্ট পাইছোঁ, ইয়াত বাইক চলাই আহিলে বেছি কষ্ট। সেই খোজকাঢ়ি আৰাম আছে। কথাখিনি কৈ গৈছোঁ। এটা আকৌ বেলেগ গান গাব নাজানে। মাজে মাজে আমাৰ সকলোৱে তাক হাফ বুলিও কয়। দুলীয়াজানৰ ৰেণু এইবিলাকহে গাই। এতিয়া কোন ৰেণু? যদি কোনোবা শুনি আছে, সঞ্জিতে বিচাৰি ফুৰা ৰেণুজনীৰ ঘৰ দুলীয়াজানত, কোনোবাই যদি জানে তাক সম্ভেদ দিব। তাক ৰেণুক লাগে। ঘৰৰ ঠিকনা দিছে দুলীয়াজানৰ। কোনে খবৰ পাই জনাব। আকৌ পাছত জনাই আছোঁ ক'ত আহি আছোঁ। টিকৰাই চাপৰি। তেওঁলোকে বহু কষ্ট কৰি বাইকখন, আমি যেনেকৈ প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ, আৰু এওঁলোকেও কিন্তু বালিত বাইক চলোৱাটো ইমান সহজ নহয়। বালিত বাইক চলাই আহিছে আৰু অকণমান জিৰণি লৈছে। ৰাজুদা আছে, আমাৰ যদুমণি আছে। যদুমণি কি ক'বা? কোনফালে যোৱা? এই ইয়াত মানে হাতীয়ে বহুত খেতি পথাৰ নষ্ট কৰিছে। কৃষকৰ আচলতে এতিয়া নাজল অৱস্থা হৈছে। আমি খবৰটো পালোঁ, তেওঁলোকক এষাৰ মাত দিবলৈ আহিছোঁ। ভাল খবৰ।
আছে কৃষক সকলো আছে ৰাজু দা কি ক'ব আচলতে কি হৈছে কথা আসলে কি হল আমি এতিয়া দোষটো কাকো দিব নোৱাৰা হলো প্ৰকৃতিৰ এটা মানে নিয়ম নিচিনা হৈ গল হাতীয়ে আমাৰ এনেকুৱাই অত্যাচাৰ কৰিলে আমি না জীয়াই থাকিম না খেতি পথাৰ কৰিম আমাৰতো চাকৰি বাকৰি কৰিবলৈতো অপচনেই নাই ব্যৱসায়ো মানে ভালকে নচলা হৈছে এতিয়া শেষত খেতি পথাৰকে কৰি পেলাই চলিম বুলি ভাবিছো তাতো মানে হাতীৰ প্ৰব্লেম যিটোৰ কাৰণে এতিয়া আপোনালোকে গৈ দেখিবগে এনেকুৱা অৱস্থা কৰিলে মানে খেতি কৰিবলৈ ইচ্ছা নাই আৰু এনেকুৱা হৈ গৈছে কাৰণ যথেষ্ট টকা ব্যয় কৰি আমি খেতি কৰিছিলোঁ এতিয়া হাতীৰ প্ৰব্লেমটো কেনেধৰণে সমাধান বিচাৰ হ'ব সেইটো মানে কিবা এটা ব্যৱস্থা কৰাহেঁতেন ভাল আছিলে কিবা এটা উপায় উলিয়াই তেতিয়া অন্ততঃ কৃষকবিলাক জীয়াই থাকিব পাৰিলেহেঁতেন মানে খৰালিৰ বাৰিষাৰ সময়ত বানপানীৰ সমস্যা খৰালিৰ সময়ত বনৰীয়া হাতী বনৰীয়া মহ গড়ৰ সমস্যা এই সমস্যাসমূহৰ বাবে আচলতে এইসমূহ স্থানত চাপৰিসমূহ স্থানত কৃষকে কৃষিকাৰ্য কৰিব নোৱাৰা পৰিৱেশ হৈছে অকল কৃষিকাৰ্যই নহয় প্ৰাণৰো ভয় লগতে আমাৰ ইয়াতে যিবিলাক পামঘৰ আছিলে প্ৰায় ৬০-৭০খন পামঘৰ আছিলে এই গোটেই ৬০-৭০খন পামঘৰ ভাঙি এতিয়া লণ্ডভণ্ড কৰি থৈছে তেখেতসকলে গাখীৰ অকণমান খীৰাই ৰাতিপুৱা গাখীৰ মহলদাৰীক দিয়ে সেই গাখীৰকণো এতিয়া গৰু পোৱালি বান্ধিবলৈ অৱস্থা নাই যিসকলে খেতি কৰিছিলে তেওঁলোকৰ খেতিপথাৰবিলাক গৰু গাই মানে ভাঙি চিঙি পেলোৱাৰ পিছত গৰু গাই সোমাই ধ্বংস কৰি পেলালে একো নাইকিয়া কৰিলে আচলতে সেই পৰিৱেশটোলৈ আমি গৈ আছো প্ৰথমতে খালি কিছু কথা ক'বলৈ বা জনাবলৈ চেষ্টা কৰিলো যে আমি আহি আছো ক'ত কৃষি পথাৰ নষ্ট হৈছে ক'ত হাতীয়ে কৃষি পথাৰ বিধ্বংসী ৰূপ দিছে সেই পৰিৱেশটো আমি পৰৱৰ্তী সময়ত দেখুৱাম প্ৰথমতে মনৰ কথাসমূহ জানি ললো 5 কিলোমিটাৰ পথ খোজকাঢ়িলো এতিয়া পুনৰ আকৌ বাইকেৰে যাত্ৰা আৰম্ভ কৰিছো আহি আছো টিকৰাই চাপৰি য'ত প্ৰায় 50 বিঘা মাটিত তেওঁলোকে সৰিয়হৰ খেতি কৰিছিল হাতী বনৰীয়া হাতীয়ে খাই সকলো তহিলং কৰিলে দাদাৰ লগত মই আহি আছো বাইক চলাই আছে এইধৰণে আহি আছো আহক আমি তাত পাই লওঁ পোৱাৰ পাছত পৰিৱেশটো দেখুৱাম আপোনালোকক কিমান কিলোমিটাৰমান আমি আহিছো চাপৰিটোৱেদি বাইক হ'ব খোজটো আমি 5 কিলোমিটাৰমান কাঢ়িছো এয়া জনাইছো যে প্ৰায় আমি 8 কিলোমিটাৰ পথ বাট কৰি পাই কৃষকসকলৰ হকে কৃষকসকলৰ হৈ মাত মাতিবলৈ আহিছো প্ৰায় 8 কিলোমিটাৰ পথ 5 কিলোমিটাৰ আমি খোজকাঢ়ি আহিছো আৰু বাইকত আমি প্ৰায় 3 কিলোমিটাৰ বৰ্তমান সময়ত আহি আছো পৰৱৰ্তী সময়ত দেখুৱাম কি পৰিৱেশ বাইক লাগি গৈছে এই সকলোখিনি খাই তছনছ কৰিলে কৃষকসকলে আচলতে যি সপোন লৈ এই টিকৰাই চাপৰি 125 বিঘা মাটিত 100 বিঘা মাটিত সৰিয়হৰ খেতি 50 বিঘাকৈ মাটিত ধানৰ খেতি কৰিছিল আৰু তাৰ গতিটো দেখুৱাইছো ধানসমূহৰ নৰাহে বাকী আছে সকলোখিনি যি বনৰীয়া হাতীয়ে খাই তহিলং কৰিলে এই যে 165 বিঘা মাটিৰে আগুৰা যি প্লট জিলা প্ৰশাসনে আচলতে ইয়াতে বিভিন্ন ধৰণৰ এটা সময়ত ঘাঁহৰ খেতি কৰিছিল এই কৃষক গোটটোৱে ইয়াতে বিভিন্ন সময়ত আচলতে স্বাৱলম্বী হ'বৰ বাবে এনেধৰণৰ খেতি কৰে কিন্তু বন বিভাগে এই যি 125 বিঘাৰ প্লটটো যদি যি তেওঁলোকৰ আচলতে ঝাটকা তাৰ হাতী লাগিলে ঝাটকা খোৱা এক তাৰৰ ব্যৱস্থা আছে আৰু সেইসমূহ নলগোৱাৰ ফলত আচলতে ইয়াতে কোনো কৃষকে খেতি কৰিব পৰা নাই আজি 2টা দিনৰ পূৰ্বলৈকে সেউজীয়া হৈ থকা পথাৰ দৰা এতিয়া সকলো খাই তহিলং কৰিলে মই দেখুৱাইছো পৰিৱেশটো হাতীৰ যিসমূহ খোজ সেই খোজসমূহ মই দেখুৱাইছো এনেধৰণৰ বিভিন্ন স্থানত হাতীৰ খোজসমূহ আছে প্ৰায় 100 জনীয়া হাতীৰ এটা জাক মাজুলীৰ চৰ চাপৰি সময়ত ঘূৰি ফুৰিছে আমি পূৰ্বেও প্ৰতিবেদন প্ৰকাশ কৰিছো টিকৰাই চাপৰি ঘাঁহ খেতি পৰিচালনা সমিতিয়ে এই জিলা উপায়ুক্ত মহোদয়ে যিটো বেৰণি দিয়া আছিলে তাতে আমি সৰিয়হ কৰিছিলোঁ 100 বিঘা আৰু ধান কৰিছিলোঁ 50 বিঘা ইয়াতে বনৰীয়া হাতী আহি 4টা বনৰীয়া হাতী আহি আমাৰ ফেন্সিংটো ভাঙি ধানখিনি সম্পূৰ্ণ খালে আৰু এই ফেন্সিংটো ভাঙি দিয়াৰ ফলত আমাৰ পামঘৰখিনিও ভাঙি দিয়াৰ ফলত যিখিনি গৰু আছিলে গৰুখিনি চেডেলি ভেডেলি হৈ গ'ল আৰু গোটেই গৰুখিনি ফেন্সিঙৰ ভিতৰলৈ সোমাই আমাৰ এই 100 বিঘা সৰিয়হটো সম্পূৰ্ণৰূপে তছনছ কৰি পেলালে ইয়াত মানে এতিয়া আপোনালোকে দেখিব সেউজীয়া হৈ থকা সৰিয়হ এতিয়া কেৱল এটা ধূলি মাকতিৰ এটা পৰিৱেশ হৈ আছে আপোনালোকে নিজেই দেখিছে গতিকে এনেকুৱা এটা পৰিৱেশ কৰিলে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰ জিলা উপায়ুক্ত মহোদয় বা বিধায়ক মহোদয় বিভাগীয় কৰ্তৃপক্ষক যাতে আমাৰ বিভাগে এই আমাৰ শ্ৰমৰ মূল্যৰ যাতে ব্যৱস্থা কৰে কাৰণ আমাৰ ইয়াত কোনো ইঞ্চুৰেঞ্চৰ ব্যৱস্থা নহ'ল চৰ চাপৰি এলেকা
সেইকাৰণে আমাক যাতে শ্ৰমৰ বিনিময় কৰাৰ আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি 100 বিঘা মাটি সৰিয়হ খেতি কৰিছিলোঁ আৰু 50 বিঘা মাটি ধান কৰিছিলোঁ এটা দুৰ্ভাগ্যজনক বিষয় আমি ইমান নিবনুৱা পৰিয়ালকেইটাই কিবা এটা উপকৃত হ'ম বুলি খেতিটো কৰিলোঁ আৰু শেষত বনৰীয়া হাতী আহি পেলাই মানে আমাৰ হেঙাৰখিনি ভাঙি দিলে আৰু হেঙাৰ ভাঙি দিয়াৰ লগে লগে গৰুৱে খাই পেলাই আজি যিদৰে সেউজীয়া মানে আমাৰ সৰিয়হতলী সেইদৰে একেবাৰে মৰুভূমি সদৃশ হৈ গুচি গ'ল এয়া জোতা লৈ সঞ্জিত আচলতে মই বাইক চলাইছোঁ কাৰণে সঞ্জিতক জোতাযোৰ ল'ব লগা হৈছে আগতে ৰেডিপ গৈ আছে ইতিমধ্যে আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ টিকৰাই চাপৰিত 100 বিঘা সৰিয়হৰ খেতি কৰিছিল ৰাজু কলিতাকে আদি কৰি টিকৰাই চাপৰি ঘাঁহ খেতি পৰিচালনা সমিতিয়ে কিন্তু দুৰ্ভাগ্যজনকভাৱে হাতীৰ এটা জাকে সেই 100 বিঘা মাটিত যি ঘাঁহৰ খেতি কৰিছিল সেই ঘাঁহ খেতিসমূহ খাই তহিলং কৰিলে বৰবাদ কৰিলে কৃষকৰ চকুত এতিয়া চকুলো বুলি ক'ব লাগিব হাহাকাৰ পৰিৱেশ নাজল নাচল অৱস্থা আৰু বৰ্তমান সময়ত আমি তাৰ পৰা ঘূৰি আহিলোঁ তাৰ কথাখিনি আপোনালোকক দেখুৱালোৱে ক'লোৱে আমি যিখন নদীৰে আহিছিলোঁ সেই নদীখনেৰে আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ ব্ৰহ্মপুত্ৰ বৰ্তমান শুকাই মৰুভূমি সদৃশ পৰিৱেশলৈ ৰূপান্তৰিত হৈছে মোৰ পাছফালে যদুমণি হাতটো লাগি দিবা এই যদুমণি আছে আমি ইতিমধ্যে ঘূৰি আহি আছোঁ আৰু কিছু সময়ৰ পাছত গৈ আমি ঘৰ পাম আপোনালোকক যদুমণিয়ে কৈছে যে মহাবাহু ব্ৰহ্মপুত্ৰত এতিয়া মাত্ৰ এআঁঠু পানী আমি স্থানীয় লোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে ব্ৰহ্মপুত্ৰ কিয় শুকাই গৈছে তেওঁলোকে জনাইছে আজি ৩-৪ বছৰৰ পৰা ব্ৰহ্মপুত্ৰৰ এই ৰূপ দেখা পোৱা গৈছে সঁচাকৈ চীনে ব্ৰহ্মপুত্ৰৰ পানী টানি নিয়া নাইতো চিন্তনীয় এক বিষয় তই বৈ যা ব্ৰহ্মপুত্ৰ এই বিশাল ব্ৰহ্মপুত্ৰৰে গৈ আমি টিকৰাই চাপৰি পালোঁ আৰু এতিয়া আমি ঘূৰি আহি আছোঁ মোৰ বন্ধুসকলে ভাবিব যে ই গ'ল কিন্তু ঘূৰি নাহিল নি কিন্তু আমি এতিয়া ঘূৰি অহাৰ পৰিৱেশ দেখুৱাইছোঁ সঞ্জিত ভাগৰুৱা হৈ পৰিছে বেচেৰাটো এই ধৰণে আহি আছে তাক জোতা ল'বলৈ দিছোঁ আজি কাৰণ মই বাইক চলালোঁ এই বালিত যি ধৰণে বাইক চলাব লাগে বাপৰে বাপ মানে পাগলৈ যাব 5 কিলোমিটাৰ পথ মই খোজকাঢ়ি আহি নিজে ভাগৰুৱা হৈ পৰিছোঁ তথাপিতো যি কি নহওক মজাটো এইধৰণে কৰিছোঁ আৰু পাছত আৰু এজন ব্লগাৰ আছে ৰিদীপে ব্লগ কৰি ৰিদীপ ব্লগছ ৰিদীপেও আহি আছে ব্লগ কৰি আন্ধাৰ হৈ আহি আছে ক্ৰমান্বয়ে যিমান আন্ধাৰ হয় সিমানেই ইয়ালৈ ভয় থাকে ইয়ালৈ আহিবলৈ ভয় লাগে হাতী ওলায় গড় আছে বনৰীয়া ম'হ আছে বনৰীয়া ঘোঁৰা আছে আচলতে বনৰীয়া বস্তু ব্ৰহ্মপুত্ৰৰ পাৰত কি নাই কৃষকসকলে দুখত পৰিব পৰাকৈ সকলো আছে কৃষকে দুখ কৰিব পৰাকৈ সকলো আছে আৰু তাৰ মাজে মাজে যিসকল লোক আছে তেওঁলোকে ইয়াতে আনন্দ উপভোগৰ বাবেও আহে বৰ্তমান বেয়া নাপাব বেয়াও নহয় সকলোকে তললৈ গুচি যায় জমনিও কৰিব লাগে মাজে মাজে এই ধৰণে সুন্দৰ পৰিৱেশ বাপৰে বাপ কি মজা লাগিছে বেলি ডুবিলে আৰু আমি এই ধৰণে আহি আছোঁ এক ধুনীয়া পৰিৱেশ নাওলৈ যামে গৈ বালিৰে ঘাটলৈ আহি আছোঁ